আজি এটা বেলেগ টপিকত আহিছোঁ। ফেচবুকত দেখা পাই আছোঁ, ছ'চিয়েল মিডিয়াত দেখা পাই আছোঁ, বহুত মানুহৰ কৈ আছে এই মাংস খাব মন যায় আছে, মুৰ্গী খাব মন যায় আছে। চ' সেই মুৰ্গী আৰু ইণ্ডিয়ান ইকনমি, চিকেন আৰু ইণ্ডিয়ান ইকনমি লগ লগাই পেলাই মই এটা আজি টপিক কথা ক'ব খুজিছোঁ। মানে ব্ৰইলাৰ যোনটো ফাৰ্মিং আছে আমাৰ, পল্ট্ৰি ফাৰ্মিং, সেইটো আমাৰ ষ্টাৰ্টিং হৈছিল 1975-ত ইণ্ডিয়াত। 1975-ত ষ্টাৰ্টিং হৈ পেলাই ফাৰ্ষ্ট ষ্টাৰ্টিং হৈছিল দিল্লীত, তাৰপিছত সেইটো ট্ৰেন্সফাৰ কৰা হৈছিল আমাৰ ছাউথ ইণ্ডিয়ালৈকে। আৰু চবতছে আচৰিত কথা, পল্ট্ৰি ফাৰ্মিঙত, ব্ৰইলাৰ ফাৰ্মিঙত আপোনাৰ 10-12% ইয়াৰলি ইনক্ৰিজ হৈ থাকে। ইয়াৰলি আপোনাৰ প্ৰডাকশ্যন ইনক্ৰিজ হৈ থাকে, ইনক্ৰিজৰ ৰেট দেখা গৈছে। কিন্তু ৱেৰাজ এগ্ৰিকালচাৰত আমাৰ অকল 2.2-2.5% ইনক্ৰিজ দেখা যায় অকল। চ' ভাবক যে পল্ট্ৰি ফাৰ্মিঙত, চিকেন ফাৰ্মিঙত কিমান কনজামশ্যন হৈ আছে, কিমান মানুহে এংগেজ হৈ আছে আৰু কিমান মানুহ এংগেজ হ'ব পাৰে, তাৰে কথাটো মই পিছলৈকে কৈ আছোঁ। আপোনালোকে জানি এটা আচৰিত হ'ব যে ইণ্ডিয়াত 2019-ত ইণ্ডিয়াত আপোনালোকৰ জানি পেলাই আচৰিত লাগিব, 39 লাখ টন চিকেন কনজামশ্যন হৈছে, ব্ৰইলাৰ মুৰ্গী কনজামশ্যন হৈছে। আৰু আমি যদি চাব যাওঁ, আগতে পুৰণা টেকনিক যেতিয়া আমাৰ ইউজ কৰি আছিল, আমাৰ এটা ফুল গ্ৰ'ন ব্ৰইলাৰ চিকেন এটা হোৱাৰ কাৰণে 60 days লাগিছিল। এতিয়া ডিউ টু জেনেটিক্স, ডিউ টু মেনেজমেণ্ট, ডিউ টু ফাৰ্মিং টেকনিক, ডিউ টু নিউট্ৰিশ্যন, আমাৰ সেইটো আহি এতিয়া 38 days পৰিছে। চ' 38 days আমি ফুল গ্ৰ'ন চিকেন এটা খাব পাৰোঁ। আৰু আমি দেখা পাই আছোঁ যে আমাৰ এতিয়া যিটো আমাৰ ফিড কৰা, যোনটো মুৰ্গী যিটো ফিডিং খৰচ, সেইটো দিনক দিনে বাঢ়ি যাই আছে। কিয় বাঢ়িবই সেইটো, কাৰণ খৰচাবিলাক বাঢ়ি যাই আছে। কিন্তু সেইটো আৰু কিন্তু তাৰ লগত মুৰ্গীৰ প্ৰাইচটো বাঢ়া নাই, তাৰে লগত। আৰু সেই বস্তুটো আমি মেইনটেইন কৰিবৰ কাৰণে এতিয়া প্ৰডাকশ্যনটো হাই হৈ আছে, সেইকাৰণে সেই বস্তুটো মেইনটেইন হৈ আছে। যদি প্ৰডাকশ্যনটো হাই নহ'লে, মেইনটেইন নহ'লে। ছেকেণ্ড কথা, আমি যদি এক্সপৰ্টলৈ যাওঁ, আমাৰ মুৰ্গী এতিয়া এক্সপৰ্ট হৈ আছে মিডিল ইষ্ট কাউণ্ট্ৰিত। মিডিল ইষ্ট কাউণ্ট্ৰিবিলাকে সিহঁতৰ ফাৰ্মিং ইউজ কৰি, নতুন ব্ৰিডিং ইউজ কৰি পেলাই সেইবিলাক কষ্ট কৰিব খোজা নাই। যিবিলাক মানে যোনবিলাক আমাৰ এছিয়ান কাণ্ট্ৰিজ আছে, এছিয়ান কাণ্ট্ৰিজ এক্সাম্পল চাইনা হওক, থাইলেণ্ড হওক, ইণ্ডিয়া হওক, তেওঁলোকৰ পৰা এক্সপৰ্ট কৰি আছে এতিয়া। চ' এক্সপৰ্টৰ ক্ষেত্ৰতো আমাৰ ইণ্ডিয়া ঠিকেই আছে। কিন্তু সেই এক্সপৰ্টটো আমি ইউৰোপিয়ান কাণ্ট্ৰিজ বা আমাৰ USA হওক বা বেলেগ ইউৰোপিয়ান কাণ্ট্ৰিজত তেওঁলোকলৈ আমি নিব পৰা নাই। এই কাৰণে, কাৰণ তেওঁলোকৰ কোৱালিটি বিচাৰে। সেই মাংসৰ কোৱালিটিটো আমি এতিয়ালৈকে আনিব পৰা নাই। কোৱালিটি বিচাৰে, লগতে প্ৰাইচ ভেৰিয়েন্সটো বিচাৰে। কিমান প্ৰাইচত আমি তেওঁলোকক দি আছোঁ, তেওঁলোকে যিমান এগ্ৰেছিভ প্ৰাইচত মাৰ্কেটত ওলাই দিয়ে, আমি সেই প্ৰাইচত দিব নোৱাৰোঁ। আৰু আগতে কি আছিল, এতিয়া ইউৰোপিয়ান কাণ্ট্ৰিজ আৰু আমেৰিকান কাণ্ট্ৰিজত কিন্তু এতিয়া আপোনালোকৰ যোনটো প্ৰডাকশ্যন আছে, সেই প্ৰডাকশ্যনটো ষ্টেগনেণ্ট হৈ গৈছে। সেনেকুৱা প্ৰডাকশ্যন এতিয়া নাই, কাৰণ তেওঁলোকে এতিয়া এক্সপৰ্ট কৰিব নোৱাৰে। কাৰণ যিমান এছিয়ান কাণ্ট্ৰিজ আছে, চবৰে ইন হাউচ প্ৰডাকশ্যন আছে। আৰু থাইলেণ্ড আৰু চাইনাততো এতিয়া এক্সপৰ্টো কৰে মিডিল ইষ্ট কাউণ্ট্ৰিত। আমাৰ এতিয়া মিডিল ইষ্ট কাউণ্ট্ৰিৰ ওপৰতকৈও আমাৰ এতিয়া স্কোপ আছে, ৰিচেণ্ট স্কোপ আছে আমাৰ এতিয়া আফ্ৰিকাই ডেভেলপ কৰি আছে, তেওঁলোকৰ ফাৰ্মিং টেকনিক ডেভেলপ কৰি আছে। কিন্তু ৰিচেণ্ট স্কোপ আছে আমাৰ আফ্ৰিকাৰ লগত। আৰু তাৰে ওপৰত এটা কথা ক'ব, কিমান স্কোপ আছে আমাৰ ইণ্ডিয়ান মানুহৰ কাৰণে, ইণ্ডিয়ান ইউথছৰ কাৰণে, যে আমি আমাৰ ইন হাউচ প্ৰডাকশ্যন বঢ়াই পেলাই পিছত আমি এক্সপৰ্টো কৰিব পাৰোঁ। বহুত স্কোপ আছে এতিয়াও, আমি বহুত কাম কৰিব পাৰোঁ ইয়াতে। চ' সেইটোৱে মোৰ ক'ব লগা আছিলে, যে কেনেকৈ আমি মানে মাংস খাই পেলাইও, একচুৱেলি মই ক'ব খুজিছিলোঁ, মাংস খাই পেলাইও আমি ৰাইজে মাংস খাই পেলাইও ইণ্ডিয়ান ইকনমি ঠিক কৰিব পাৰে। মই সেইটোৱে ক'ব লগা আছিলে যি। আৰু লগতে যাতে বস্তুটো ষ্টাডি লয় ভালকৈ, এগ্ৰিকালচাৰেল এখন বহুত আজিকালি চৰকাৰে বহুত ফৰ্মেলিটিজ কৰিছে, বহুত ছিষ্টেম কৰিছে মানুহক এডুকেটেড কৰাৰ কাৰণে, কেনেকৈ ফাৰ্মিং কৰিব পাৰি, কেনেকৈ আপোনাৰ এখন ফাৰ্ম কৰিব পাৰি, ঠিক কৰিব পাৰি, কেনেকৈ মুৰ্গী চেল কৰিব পাৰি, চব বহুত ওলাইছে। সেইবিলাক শিকি পেলাই যাতে আমি বস্তুটো আৰম্ভ কৰিব পাৰোঁ। ত' আজিৰ কাৰণে এইখিনিয়ে ক'ব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, পেজটো লাইক কৰিব। আৰু এটা কথা ক'ব লগা আছিল, আপোনালোকে চিকেন লেগ পিচ খাই ভাল পায় নহয়? চিকেন লেগ পিচৰ লগত আৰু এটা কাহিনী ৰিলেটেড আছে, ইণ্টাৰনেশ্যনেল এটা কাহিনী ৰিলেটেড আছে। সেইটো এদিন বেলেগ দিনা ক'ম। নমস্কাৰ।